হেৰি কিমান লাখ কৰিবা ইয়াত মন্দিৰ নহয় মোৰ পাপাৰ শ্বপিং মল হ'ব আৰু তাৰ বাবে পাপাৰ পাৰ্মিশ্যন লেটাৰ উলিয়াই তাৰ পাছতো তহঁতে উচ্চলৈ পাৰি গৈ ক'ত যাবি একো কৰিব নোৱাৰ হাইকোৰ্টত মোৰ পাপাই নাই ভালে ভালে এইটাই খালি কৰ নহ'লে কথা বিধম হ'ব পিছত মোক যোগ দিলে হ'ব কাৰণ মই অপৰ আৰে অপায় কাকো নকৰে মোৰ পাপাৰ শ্বপিং মলটো হ'ব স্বয়ং ভগৱানেও এই মন্দিৰটো ভঙাৰ পৰা এই কথা খাবলৈ এৰিবলৈ তহঁতৰ যদি ভয় নালাগে কমচে কম ভগৱানক অলপ ভয় কৰ মোৰ নাম অপৰ আৰে অপায় কাকো নকৰে কি ভাবিছ তোৰ তোৰ এই ভগৱানে মন্দিৰটো ভঙাৰ পৰা বচাব পাৰিব মান 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 তোৰ ভগৱানৰ মোৰ চাও তোৰ ভগৱান কিমান পাৱাৰ এক মিনিট তই পূজা কৰ তোৰ শংখ বজা এতিয়া তোৰ ভগৱানটো কৰিব আমি যাৰ ফলৰ পৰা মই ছাত্ৰটো বুঝি পাই গলি যদি বুঝা না তোমার বুঝি বলে তোর বাপের বলে এলি তোর বাপের উপর রাখলে শপিং মল খোলার ভূত কিছু গাড়ি মারো তাতে মোর না শ্যামাই কত কিছু বলছ দেখি এই ভয় পড়ে জীবন পেছ খালি বলেছ না এটা হিকিলো হারি বলো ভয় করো মোর না চেঞ্জে ওই খোলাতে কইলো কারণ কে তোর জীবন শ্যামার কি ঘটিছে জীবন প্রাণে হলনে বুয়াটো আটা হয়তো ভাল নকৰি দিছে ইহঁতৰ বহুত ডাঙৰ মানুহ ইহঁতৰ লগত আমাৰ দৰে সৰু সৰু মানুহ মই এটা কথা ভাবিছো আমি প্ৰভুক লৈ ইয়াৰ পৰা ঘৰলৈ গুচি যাম এইবোৰ কি কৈছা হয় বাইদেউ তোমাক ইমান ভয়ংকৰ মানুহ বুলি মই কেতিয়াও ভবা নাছিলো তোমালোকৰ নিচিনা ভয়ংকৰ মানুহবোৰৰ কাৰণে ইহঁতৰ নিচিনা ধনী ধনী মানুহবোৰে আমাক শোষণ কৰিব পাৰিছে তুমি পাহৰি গলা সৰকাই তুমি যেতিয়া এই ৰাস্তাই আশ্ৰয় বিচাৰি ঘূৰি ফুৰিছিলো তেতিয়া এই মন্দিৰ কামত থাকিবলৈ আশ্ৰয় দিছিল খাবলৈ প্ৰসাদ দিছিল তুমি পাহৰি গলা কোনোবা বেপাৰীৰ হাতত এই মন্দিৰটো নিশেষ হৈ যাবলৈ দিব নোৱাৰি তুমি যাব বিচাৰিছা যোৱা কথা কিন্তু এই মন্দিৰ এৰি মই কলৈকো নাযাওঁ যিমান যুঁজিব লাগে মই যুঁজিম যুঁজি যদি মোৰ মৃত্যুক সাৱটি দিবলগীয়া হয় তেনে হাঁহি মৃত্যুক সাৱটি লওঁ তই ঠিকেই কৈছ তই ঠিকেই কৈছ আমি কোনো কলৈকো নাযাওঁ আমি ইয়াতে থাকিম আৰু ময়ো চাওঁ আমাৰ মন্দিৰ কোনে ভাঙিব পাৰে নে কি কওঁ
কুকুৰ মেকুৰী লৈ লাগি থকাতকৈ তুই যে ইয়াত নহয় ন ইয়াৰ পাছত কিমান লাভ লাগি থাকিবি ইয়া আৰু এইজনী মোক পাগল কুকুৰে কাপোৰ নাও হয় মই যে এইজনী বিয়া পাতিম